নমস্কাৰ শিক্ষা বিষয়ক ইউটিউব চেনেল গুড গাইডেন্সলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আমাৰ দ্বাৰা প্ৰকাশিত উত্তৰসমূহ 100% সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত। আজি আলোচনা কৰিবলৈ ওলাইছোঁ অসম বুৰঞ্জীৰ পৰা ছিষ্টেমেটিক অসমৰ গোটেইকেইটা ৰাজবংশৰ প্ৰথম আৰু শেষ ৰজাকেইজনৰ নাম। আৰু ইয়াৰ পৰা অতি কমকৈ হ'লেও 2 নম্বৰ অসমৰ সকলোবিলাক পৰীক্ষাতে অহা দেখা যায়। 2 নম্বৰ বুলি কওঁতে আপোনালোকে ইগন'ৰ নকৰিব, কাৰণ আপোনালোক সকলোৱে জানে যে 1 টকা 2 টকা কৰি জমা কৰিলেহে এটা সময়ত 100 টকা হয়। গতিকে আহক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, আহোমৰ প্ৰথম আৰু শেষৰ ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব আহোমৰ প্ৰথম ৰজাজনৰ নাম চুকাফা আৰু শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহ। আহোমৰ প্ৰথম ৰজাজনৰ নাম চুকাফা আৰু শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহ। আৰু যদি কুৱেশ্যনটোত আহোমৰ শেষৰ স্বাধীন ৰজাজনৰ নাম কি আছিল বুলি আহে, তেতিয়া ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকান্ত সিংহ। আপোনালোকে কনফিউজ নহ'ব, যদি কুৱেশ্যনত শেষৰ লগত স্বাধীন ৱৰ্ডটো পায় তেতিয়া চন্দ্ৰকান্ত সিংহ হ'ব। এনেই আপোনাৰ শেষৰ ৰজা বুলি ক'লে পুৰন্দৰ সিংহই হ'ব। আৰু পুৰন্দৰ সিংহৰ আৰু সেইটো কুৱেশ্যনে বেছি অহা দেখা যায় যে আহোমৰ শেষৰ ৰজাজনৰ নাম কি? উত্তৰ হ'ব পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 2, আহোমৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহক আহোম ৰাজবংশৰ সবাতোকৈ প্ৰতাপী শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 3, বৰ্মন বংশৰ প্ৰথম আৰু শেষ ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম হ'ল পুষ্য বৰ্মন আৰু শেষ ৰজাজনৰ নাম ভাস্কৰ বৰ্মন। আৰু এই ভাস্কৰ বৰ্মনকে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বুলিও গণ্য কৰা হয়। এইটো মনত ৰাখিব, কেতিয়াবা এনেকৈও আহে যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? আৰু তেতিয়া উত্তৰ হ'ব ভাস্কৰ বৰ্মন। এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 4, কোচ বংশৰ প্ৰথম আৰু শেষ ৰজাজনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব কোচ বংশৰ প্ৰথম ৰজাজন হ'ল বিশ্বসিংহ আৰু শেষৰ ৰজাজন হ'ল নৰনাৰায়ণ। আৰু একেদৰে নৰনাৰায়ণকে কোচ বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজা হিচাপে, প্ৰবল প্ৰতাপী ৰজা হিচাপে গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 5, শালস্তম্ভ বংশৰ প্ৰথম আৰু শেষ ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন হ'ল শালস্তম্ভ, যাৰ নামেৰেই বংশটো জন্ম হৈছিল, আৰু শেষ ৰজাজনৰ নাম হ'ল ত্যাগ সিংহ। কুৱেশ্যন নম্বৰ 6, পাল বংশৰ প্ৰথম আৰু শেষ ৰজাজনৰ নাম কি? উত্তৰ হ'ব পাল বংশৰ প্ৰথম ৰজাজন হ'ল ব্ৰহ্মপাল আৰু শেষ ৰজাজন হ'ল জয়পাল। এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 7, চুতীয়া বংশৰ প্ৰথম আৰু শেষৰ ৰজাজনৰ নাম কি? উত্তৰ হ'ব যে চুতীয়া বংশৰ প্ৰথম ৰজাজন হ'ল বীৰপাল আৰু শেষৰ ৰজাজন হ'ল নিত্যপাল। মনত ৰাখিব দেই, এইটো চুতীয়া আৰু আপোনাৰ পাল বংশৰ মাজত এইকেইটা অলপ কনফিউজ খেলিমেলি লাগে, কিন্তু ভালকৈ মনত ৰাখিব। এটলিষ্ট আপোনালোকে এই ভিডিঅ'টোকে 3-4 বাৰ মন দি শুনিব, একদম আশা কৰোঁ মনত ৰৈ যাব আপোনালোকৰ ধুনীয়াকৈ। আৰু আমি এতিয়া শেষৰ কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 8, সেন বংশৰ প্ৰথম আৰু শেষৰ ৰজাজনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব সেন বংশৰ প্ৰথম ৰজাজনৰ নাম হ'ল নীলধ্বজ আৰু শেষ ৰজাজনৰ নাম হ'ল নীলাম্বৰ। আৰু আপোনালোকে মনত ৰাখিবৰ কাৰণে চাওকচোন, 2টা শব্দতে দন্ত নত দীৰ্ঘইকাৰ নি আছে, হয়নে? গতিকে তেনেকৈয়ে মনত ৰাখিব যে সেন বংশৰ প্ৰথম ৰজাজনৰ নাম হ'ল নীলধ্বজ আৰু আপোনাৰ শেষৰ ৰজাজনৰ নাম হ'ল নীলাম্বৰ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল।
আশা কৰোঁ ভিডিঅ'টো ৩-৪বাৰমান মন দি শুনিব আৰু মোৰ বিশ্বাস আপোনালোকৰ সকলোবোৰ আনচাৰ মনত ৰৈ যাব। এডিটিং একেবাৰে ভালদৰে কৰিব পৰা নাই। অনাগত দিনত যদি আপোনালোকৰ মৰম পাওঁ এডিটিঙো ভালদৰে কৰি দিম। ভিডিঅ'টো যদি ভাল পালে আশা কৰোঁ এটা লাইক আৰু এটা কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই আপলোড কৰাৰ লগে লগে ভিডিঅ'সমূহ যাতে আপোনালোকৰ ওচৰত গৈ পায়। গতিকে শেষত থেংক ইউ ছ' মাছ, বাই।